নেতাজী সুভাষ চন্দ্ৰ বসু নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এজন অতি গুৰুত্বপূৰ্ণ সাহসী আৰু বিপ্লৱী নেতা হিচাপে চিৰস্মৰণীয়। তেওঁ কেৱল এজন ৰাজনৈতিক নেতা নাছিল, তেওঁ আছিল দেশপ্ৰেম, আত্মত্যাগ আৰু অদম্য সাহসৰ এক জীৱন্ত প্ৰতীক। ভাৰতক ইংৰাজৰ শাসনৰ পৰা মুক্ত কৰিবলৈ গৈ তেওঁ যি কঠোৰ সংগ্ৰাম কৰিছিল, সেয়া আজিও সকলো ভাৰতীয়ৰ বাবে প্ৰেৰণা উৎস। নেতাজী সুভাষ চন্দ্ৰ বসু 1897 চনৰ 23 জানুৱাৰী তাৰিখে উৰিষ্যাৰ কটক নগৰত এক সুসংস্কৃত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ জানকীনাথ বসু এজন সফল অধিবক্তা আছিল আৰু মাতৃ প্ৰভাতী দেৱী ধৰ্মপ্ৰাণ আৰু স্নেহময়ী নাৰী আছিল। সুভাষ চন্দ্ৰ বসু সৰুৰে পৰা তীক্ষ্ণ বুদ্ধিৰ অধিকাৰী, অধ্যৱসায়ী আৰু শৃংখলাবদ্ধ আছিল। বিদ্যালয় জীৱনতে তেওঁৰ ভিতৰত দেশপ্ৰেমৰ ভাৱ গভীৰভাৱে গঢ় লৈ উঠে। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীন প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰিছিল। ইয়াত অধ্যয়নকালত তেওঁ ইংৰাজ শাসনৰ অন্যায় নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে কলেজৰ পৰা বহিষ্কৃত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ ইংলেণ্ডলৈ গৈ ভাৰতীয় চিভিল ছাৰ্ভিচ (ICS) পৰীক্ষাত উত্তীৰ্ণ হয়। কিন্তু এজন স্বাধীনতা প্ৰেমী যুৱক হিচাপে বিদেশী শাসনৰ অধীন চাকৰি কৰা তেওঁ সহ্য কৰিব নোৱাৰিলে। সেয়ে তেওঁ এই গৌৰৱময় চাকৰি ত্যাগ কৰি দেশ সেৱাত আত্মনিয়োগ কৰে। ভাৰতলৈ উভতি আহি সুভাষ চন্দ্ৰ বসু ভাৰতীয় জাতীয় কংগ্ৰেছত যোগ দিয়ে আৰু চিত্তৰঞ্জন দাসৰ নেতৃত্বত সক্ৰিয়ভাৱে ৰাজনীতিত জড়িত হয়। অতি সোনকালেই এজন শক্তিশালী নেতা হিচাপে পৰিচিত লাভ কৰে। তেওঁ কংগ্ৰেছৰ সভাপতি হিচাপেও দুবাৰ নিৰ্বাচিত হৈছিল। যদিও মহাত্মা গান্ধীৰ অহিংস নীতিৰ সৈতে তেওঁ বহু ক্ষেত্ৰত একমত নাছিল, নেতাজীৰ বিশ্বাস আছিল যে কেতিয়াবা সশস্ত্ৰ বিপ্লৱ অবিহনে স্বাধীনতা লাভ কৰা সম্ভৱ নহয়। ইংৰাজ চৰকাৰৰ দ্বাৰা বন্দী হৈ থকা অৱস্থাৰ পৰা তেওঁ নাটকীয়ভাৱে পলায়ন কৰে আৰু জাৰ্মানী আৰু পাছলৈ জাপানলৈ গৈ বিদেশী শক্তিৰ সহায়ত ভাৰতক মুক্ত কৰাৰ পৰিকল্পনা কৰে। দক্ষিণ-পূব এছিয়াত তেওঁ আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰে আৰু আজাদ হিন্দ চৰকাৰ গঠন কৰে। এই সেনাই ইংৰাজ শাসনৰ বিৰুদ্ধে সাহসী সামৰিক অভিযান চলাইছিল। নেতাজীৰ বিখ্যাত আহ্বান "তুমি মোক ৰক্ত দিয়া, মই তোমালোকক স্বাধীনতা দিম" ভাৰতীয় জনসাধাৰণক গভীৰভাৱে উদ্দীপ্ত কৰিছিল। তেওঁ মহিলাসকলকো সংগ্ৰামত জড়িত কৰিবলৈ ৰাণী ঝাঁচী বাহিনী গঠন কৰিছিল, যি তেতিয়াৰ সময়ত এক অতি প্ৰগতিশীল পদক্ষেপ আছিল। 1945 চনত নেতাজীৰ মৃত্যুৰ বিষয়ে স্পষ্ট তথ্য পোৱা নাযায়। বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হোৱা বুলি কোৱা হয় যদিও এই বিষয়টো এতিয়াও ৰহস্যৰে ভৰা। তথাপিও তেওঁৰ আদৰ্শ, দেশপ্ৰেম আৰু ত্যাগ ভাৰতীয় ইতিহাসত অমৰ হৈ ৰ'ব। নেতাজী সুভাষ চন্দ্ৰ বসু এজন এনে নেতা আছিল যিয়ে নিজৰ সুখ, আৰাম আৰু জীৱনকো দেশৰ বাবে উৎসৰ্গা কৰিছিল। তেওঁৰ জীৱন আমাৰ বাবে সাহস, আত্মবিশ্বাস আৰু দেশপ্ৰেমৰ মহান শিক্ষা। আজিৰ স্বাধীনতা ভাৰতত আমি যি স্বাধীনতা ভোগ কৰি আছো, তাৰ পিছত নেতাজীৰ দৰে মহান বিপ্লৱীসকলৰ ত্যাগ নিহিত হৈ আছে। সেয়ে নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতীয় জাতিৰ হৃদয়ত চিৰকাল অমৰত্ব লাভ কৰি থাকিব। ধন্যবাদ।